তো গাইছ মানে মই মানে আজি আমাৰ মানে নদীত মাছ মাৰি আছিলোঁ আৰু নদীত মানে মাছ মাৰি আছিলোঁ থাকোঁতে মানে নদীত মানে মাছ মাৰি থাকোঁতে মানে বাঁহডালত মানে আমি মানে বগলী এটা পালোঁ চাওকচোন গাইছ মানে কেনেকুৱা হৈছে বগলীটো মানে অলপ মানে ভৰিখন খৰাই আছে চাওক মানে ভৰিখন অলপ প্ৰব্লেম আছে মানে এখন ভৰি খৰাই আছে বগলীটোৰ গতিকে মই মানে মাছ মাৰি থাকোঁতে পালোঁ গতিকে এই চাওক এতিয়া বহুতে মানে বগলী খায় কিন্তু চৰাই মানে জীৱ জন্তু এইবিলাক গতিকে আমাৰ মানে ধৰি ৰখা অধিকাৰ নাই আৰু খোৱাৰোতো আমাৰ অধিকাৰ নাই কথা বগলীটো মই পাইছোঁ আৰু বগলীটো কি মৰম লগা চাওক গাইছ এবাৰ আৰু বগলীটো বৰ্তমান মোৰ হাততে আছে আৰু মই তাক একো মানে ক্ষতি একো কৰা নাই বৰ্তমানলৈকে বৰ্তমান মই বগলীটো এতিয়া এৰি দিম কাৰণ কিয় এনে চৰাই চিৰিকটি মানে সিহঁতক মানে উৰাৰ অধিকাৰ আছে মানে আজাদী অধিকাৰ আছে পিঞ্জিৰাত বান্ধি অধিকাৰ নাই যদি আপুনিও কেতিয়াবা যদি চৰাই তৰাই নিব পায় তেতিয়া আপোনালোকে কোনোদিন এইটো ভুল নকৰিব যে মানে ৰাখি নথ'ব যিয়ে চৰাই নহওক যিমান মূল্যৱান চৰাই নহওক ৰাখি নথ'ব আপুনি পাইছে ঠিকে আপোনাৰ ভাগ্য আছে কিন্তু আপোনালোকে এৰি দিব তো মই আজি বগলীটো এৰি দিম মানে মই ভাবিছিলোঁ যে মাছ চাছ অলপ কিন্তু ঘৰত মাছ বিচাৰিলোঁ কিন্তু মানে কেনেকুৱা মানে কেঁচা মাছ নাই নাথাৰে এতিয়া মই ভাবিলোঁ যে এতিয়া এৰি দিওঁ য'তে যি পাই খাব আৰু তো মানে বগলীটো মই এতিয়া এৰি দিওঁ চাওক আপোনালোকে এবাৰ বগলীটো চাই লওক এবাৰ চাওক মানে গাইছ বগলীটোৰ বেলেগ বেমাৰ নাই ঠেংখন অলপ ফৰা হৈ গৈছে আৰু অলপ ওজন চোজন কমি গৈছে মানে একো খোৱা নাই দুৰ্বল হৈছে বোলে এতিয়া বগলীটো আমি এৰি দিওঁ তো মানে এটা কথা বিশ্বাস কৰিব মানে গাইছ কোনোবা কাৰণে কৈ আছে যে তই বগলীটো খা একো নহয় খা পাৰি খা চাচোন মানুহ কেনে কথা কয় মানে বনোৱা বস্তু মইতো নাখাওঁ মই যি বস্তু পাইছোঁ এৰি দিম কাৰণ কি ইয়াৰ উৰাৰ অধিকাৰ আছে ইয়াক ধৰি ৰখাৰ অধিকাৰ নাই গতিকে মই ইয়াক এৰি দিম মই পাইছোঁ এৰি দিম আৰু এই কথা এতিয়া আপোনালোকে কেতিয়াবা যদি পায় এনেকুৱা চৰাই চিৰিকটি আপোনালোকে এইটো কেতিয়াও নকৰিব আপোনালোকে নাখাব আৰু বান্ধি নথ'ব পিঞ্জিৰাত আপোনালোকে এৰি দিব কাৰণ কিয় চৰাই সদায় উৰাৰ অধিকাৰ আছে মনত ৰাখিব মানে এতিয়া চৰাইটো এৰি দিব লৈছোঁ এৰি দিলোঁ চাওক গাইছ মই এতিয়া মানে এৰি দিলোঁ যা 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 যা